আৰু ৰ'বচোন নমস্কাৰ 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 আপোনাৰ ওচৰলৈ আহিছিলোঁ ককাটো কিয় বা এই আমাৰ শংকৰ মন্দিৰ পূজা পাতলৰ কাৰণে কিবা অকণ দান বৰঙণি বিচাৰিছিলোঁ যি পাই ৰাইজে দিছে দেই মই শংকৰী নহয় এতিয়া এই পূজা পাতলহে সেইভাগে কোৱাটো শংকৰ মানে কি শংকৰ মানে শিৱ নহয় জানো সেইভাগে কোৱাটো যি পাই ৰাইজে দিছে আপুনিও কিবা এটা দিলে ভাল হয় আৰু আমি নামটো মই লিখি দিছোঁ ইয়াত বাৰু ঠিক আছে নামটো আপোনাৰ ডেমেশ্বৰ নহয় জানো ডেমেশ্বৰ শইকীয়া নহয় জানো হয় 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 অঁ দে তাকে ডেম বেচো নহয় ডেম বেচো ডেমেশ্বৰ ন দে ঠিক আছে ঠিক আছে অঁ দাইদেউক নকৰিবি আৰু দেই তাকে হ'ব কোৱাটো ৰ'ব কোৱাটো নমস্কাৰ কোৱাটো নমস্কাৰ আপোনাক দেখি তোমাৰ এইচোন কওঁ মই কিয় বা আপুনি হেৰি নহয় জানো কি আছিলে হয় দিয়া অঁ হয় দিয়া মোক খুলকালি তালৈ বিয়া দিছোঁ কওকটো এই খুলকালি তাত কি আছিলে চবাখোৱা চাৰিআলি নে কি আছিলে হস্পিটেল চাৰিআলি অঁ সেইটোৱে কাটো তাকে এইটো পাছত কাম কৰে অম্বেশ্বৰ মানে শইকীয়া বুলি কয় বুজিছে আপুনিনো এইবিলাক আকৌ কি উলিয়ালে এইটো আমাৰ মানে শংকৰ মন্দিৰৰ কাৰণে দান বৰঙণি দি আছে মই সেইটো ভাগৰ নহয় কি ভাগৰ আপুনি মই সংঘৰহে সেইভাগে কোৱাটো শংকৰ মানেতো শংকৰ মন্দিৰ নহয় জানো তাকে ৰাইজে যি পায় সুস্থ মগজত দি আছে আৰু দান বৰঙণি কিবা পায় দিয়ক আৰু ধাৰ চাৰ হ'ব নি সেই ভাগৰ নহ'ব পাৰে দেই সেইটো একদম মানে ৰাইজে যি পায় ভালকৈ ভাল মগজত ভাল কাম কৰি আছোঁ আৰু আপুনি যি পায় দিয়ক দিবই লাগিব মানে দিবই লাগিব নিদিলে নহ'ব দেই পায় দিয়ে পায় আৰু ৰাইজৰ সুস্থ আশীৰ্বাদ মগজত যি পায় তাকে দিয়ে যি পায় দিয়ক ন তাকে দিয়ক আৰু যি পায় খুচুৰাও নাই এইটোকে যি হ'লেও হ'ব। দাইদেউক ৰাম, 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 ৰাম। নমস্কাৰ আহিছোঁ ঠিক আছে দিয়ক ঠিক আছে ভালকৈ যাব দেই অঁ ঠিক আছে হ'ব বাপৰ মূৰটো খাবলৈ আহিলে কুকুৰ চব হেল্ল' গাইজ মই নাম বিকাশ আৰু মই ৰিংকুৰাজ আমি ইউটিউব চেনেল নতুনকৈ আহিছোঁ নতুনকৈ ভিডিঅ' কৰিছোঁ কিবা ভুল হ'লে মাফ কৰিব ক্ষমা কৰিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো পাবৰ কাৰণে বিলকুল নাপাহৰিব প্লিজ ৰিকুৱেষ্ট কৰিছোঁ